এই হোটেলখনত আহি দেখা পালোঁ যে মানুহে ভাত খাবলৈ বাহিৰত লাইন পাতি আছে আৰু চাটাৰ বন্ধ কৰি দিছে। মানে এটা পাৰ্টি ভাত খাই আছে আৰু এটা পাৰ্টি বাহিৰত মানে থিয় হৈ আছে। সেই পাৰ্টিটোৰ ভাত খোৱা হ'ব আৰু চাটাৰখন খুলি দিব, ইহঁতে ওলাই আহিব, এইখিনি নতুনখিনি সোমাই যাব। মানে এনেকুৱা প্ৰচেছ, মানে খাদ্য ভাল। আৰু এটা বস্তু লক্ষ্য কৰিছোঁ যে এই হোটেলৰ যিখন সন্মুখভাগৰ হোটেল একদম খালী হৈ আছে। আৰু এইজন দাদা মালিক গ্ৰাহকৰ পৰা সুধিছোঁ, গ্ৰাহকে কৈছে খানা ভাল হয় বুলি কৈছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে এইখন হোটেলখন আপোনাৰ 1947 মানে 1947 অলপ কওকচোন বিষয়ে তাৰ বিষয়ে কওকচোন। এইখন 1947 চনত মোৰ দেউতাই ষ্টাৰ্ট দিছিল। তেওঁ ব্ৰিটিছৰ পেৰামিলিটাৰীত কাম কৰিছিল। যেতিয়া ভাৰত স্বাধীন হ'ল তেওঁ চাকৰি বাদ দি লক্ষী কেবিনৰ লগত লক্ষী কেবিন 41 নে 42 খুলিছিল, 47 তেতিয়াৰ পৰা চলি আছে। মই মাজতে গ'লোঁ এবাৰ বাহিৰলৈ, মই বাহিৰত চাকৰি কৰিছিলোঁ আৰ্মিত। গুৱাহাটীৰ এইখনেই মানে চবচে পুৰণা হোটেল। চবচে পুৰণি নহয়, পুৰণি আছে কিন্তু নহয়, লক্ষী কেবিনখন এইখন হ'ল ডাঙৰ পুৰণি 41ত কৰা, আমাৰ এইখন 47ত কৰা। তাৰপিছত মই আৰ্মিত আছিলোঁ, আৰ্মিত আহি পেলাই বেলেগ চাকৰি পাইছিলোঁ যদি নকৰি পেলাই নিজৰ সম্পত্তি বুলি এইখন আৰম্ভ কৰিলোঁ। প্ৰথমতে মিঠাই দোকান আছিল, এখন মিঠাই বা 3খনমান মিঠাই দোকান কৰিলোঁ মই। তাৰপিছতে বয়স হ'ল মিঠাই দোকান বন্ধ কৰি পেলাই এইখন আৰম্ভ কৰিলোঁ। মাজে মাজে মোৰ ল'ৰাও আহে, ই হেৰিত কাম কৰে, এই যে টিভি প্ৰডিউচাৰ, তেওঁ মাজে মাজে আহে কিন্তু সময় নাপায় কাৰণে মই বেছিভাগে বহোঁ। আমিও ৰখিলোঁ মানে বাহিৰত আৰু খানাটো খালোঁ, খুবেই ভাল লাগিল খানাটো, মানে ঘৰুৱা খানাৰ দৰে একদম। থেংক ইউ। আৰু আহিব আপোনালোকেও সেই ফেঞ্চি বজাৰ, সেই জেগাখিনি কৈ দিয়কচোন আপুনি। ফেঞ্চি বজাৰ উৰ্বশী চিনেমা হলৰ ওচৰত, এছ ৰোড উৰ্বশী চিনেমা হলৰ। থেংক ইউ দাদা। আৰু খাদ্যৰ তালিকাৰ যিখন লিষ্ট, ইমান দামো নহয় খাদ্যৰ, আপুনি চাব পাৰে। আৰু এনেদৰে ইফালেৰে ওলাই আহিছোঁ আমি, আৰু ইফালে লাইন লাগি আছে আৰু ভাত খাই আছে মানুহে, ওপৰত ভাত চাত বনাই। আৰু এইখন ইমান ডাঙৰ নহয় হোটেলখন, সৰু হোটেল। এতিয়া আমি ফেঞ্চি বজাৰত আহিছোঁ, ফেঞ্চি বজাৰৰ মানুহ দেখাই আছোঁ, চাব। মানুহ